তো গাইছ আজিৰ ভিডিঅ'টো আমাৰ নামঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু নামঘৰত এয়া চাওক চাৰিওকাষে ধুনীয়া সেউজীয়া আৰু আমাৰ নতুন ৰাস্তা বনাই আছে। মই গৈ আছোঁ অলপমান কামলৈ কাম অলপ কৰি আহোঁ। বৰষুণ দি আছে, ছাতি লৈ আহিছোঁ। সেইটো ৰাস্তা বলক গৈ আৰু এইখন আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। তো গাইছ এতিয়া আমাৰ বাইদেৱে দালি বনাব কৈছে আৰু ধুনীয়াকৈ দালি চালি ধুই লৈছে আৰু এয়া চাওক কুকাৰ ধুনীয়াকৈ ওলাই লৈছে দালি হেৰি কৰিবৰ কাৰণে সিজাবৰ কাৰণে আৰু ইয়াতে পানী দিয়া হ'ব। ধুনীয়াকৈ পানী দি লৈছে আৰু এয়া চাওক আমাৰ টেবুলখনতে ধুনীয়াকৈ দালি আৰু ভাজি কিবা কিবি কাটি কিনে থৈ দিছে। এয়া দালিত পানী দি আছে। ধোৱা জলদি ধোৱা। মই মানে ভাজি বনাবলৈ ওলাইছোঁ গাইছ। এতিয়া বনাওঁ মই ভাজি। পিঁয়াজখিনি ভাজি লৈছোঁ। ভাজি কেনে তাত অলপমান হালধি দি দিম। হালধি অলপমান দি দিছোঁ। আজি মানে ভাত বনোৱা পাল মোৰ। ভাজি চাজি কৰি লৈ আমি অলপমান ওলাই আহিলোঁ দুজনে ঘূৰিবলৈ। মানে বৰষুণৰ বতৰটো ঘৰতনো কি কৰি থাকোঁ। তাৰপিছত আহি কেনে অলপমান ওলাই আহিলোঁ। দেখিলোঁ যে ৰাস্তাটো বেয়া। আগলৈ যাম বুলি ভাবিছিলোঁ কিন্তু যাবলৈ নোৱাৰিলোঁ। ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। তাৰপিছত আৰু আগলৈ যাব নোৱাৰিলোঁ। এনেকৈ ঘৰলৈ আমি গুচি আহিলোঁ দুয়োজনে।